মই বৰ্তমানলৈকে জব লাইফৰ ওপৰত কেইবাটাও ভিডিঅ' বনাইছোঁ, কিন্তু বৰ্তমান সময়ত প্ৰেজেণ্ট টাইমত যদি আপুনি 22,000 ভেকেঞ্চিৰ কাৰণে পঢ়ি আছে বা আছাম গভৰ্ণমেণ্ট যিকোনো গ্ৰেড 3 বা গ্ৰেড 4 জবৰ কাৰণে পঢ়ি আছে, তেনেহ'লে এই ভিডিঅ'টো ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট এণ্ড মষ্ট নেচেচাৰী ভিডিঅ'। আপুনি যিকোনো এখন আগৰ কুৱেশ্যন পেপাৰ খুচৰি চাওক, গ্ৰেড 3 গ্ৰেড 4 SI লাগিলে APSC লেভেলৰে নহওক কিয়, শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ, অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য, অসমৰ মূল নদী ব্ৰহ্মপুত্ৰ, এই টপিক কেইটাৰ ওপৰত আপুনি এটা নহয় এটা কুৱেশ্যন দেখিবই। গতিকে এই ভিডিঅ'টো বনোৱাৰ আগত মই আগৰ কেইবাখনো কুৱেশ্যন পেপাৰ খুচৰি চাইছোঁ, তাৰ পৰা এনেকুৱা কিছুমান ইম্পৰ্টেণ্ট টপিক তুলি আনিছোঁ যিবিলাক টপিকৰ পৰা প্ৰতিবাৰে কুৱেশ্যন ৰিপিট হৈ থাকে। এইখন এনেকুৱা এখন নোটবুক যিখন নোটবুকে মোক জুনিয়ৰ এছিষ্টেণ্ট, SI, SSC তেনেধৰণৰ এক্সামবিলাক পাছ কৰাত সহায় কৰিছে, কাৰণ এই নোটবুকখনত মই নিজে হাতে লিখা সেই টপিকবিলাক সোমাই আছে, সেই GK কুৱেশ্যনবিলাক সোমাই আছে, যিবিলাকৰ অবিহনে কোনোবা এটা এক্সামত পাছ কৰাটো প্ৰায় ইম্পচিবল হৈ যায়। অল্ড কুৱেশ্যন পেপাৰবিলাকৰ পৰা কিছুমান ইম্পৰ্টেণ্ট টপিক কালেক্ট কৰিছোঁ, আৰু মই মোৰ নিজৰ নোটবুকখনৰ পৰাও কিছুমান ইম্পৰ্টেণ্ট টপিক কালেক্ট কৰি প্ৰায় 50টামান টপিকৰ এখন লিষ্ট বনাইছোঁ, আৰু এই লিষ্টখনে আপোনাক এক্সামত কিমান সহায় কৰিব, কিমান আপোনাক আপডেট কৰিব, সেইটো আপুনি এক্সাম দি আহি নিজে উপলব্ধি কৰিব। আৰু এই টপিকবিলাক আপোনালোকে ক'ৰ পৰা পঢ়িবলৈ পাব সেইটো মই ভিডিঅ'টো পাছলৈ আপোনালোকক কৈ আছোঁ। ফাৰ্ষ্ট টপিকটো হৈছে ইম্পৰ্টেণ্ট ডেটছ। চাওক, মাতৃ দিৱস কেতিয়া পালন কৰা হয়, চিলাৰায় দিৱস কেতিয়া পালন কৰা হয়, অসম দিৱস কেতিয়া পালন কৰা হয়, বিশ্ব ব্ৰেইল দিৱস কেতিয়া পালন কৰা হয়, ৰেড ক্ৰছ ডে কেতিয়া পালন কৰা হয়, তেনেকুৱা এটা নহয় এটা কুৱেশ্যন আপোনালোকে প্ৰতিখন কুৱেশ্যন পেপাৰত দেখিবলৈ পাবই। ছেকেণ্ড টপিকটো হৈছে গভাৰ্ণমেণ্ট স্কিম। গভাৰ্ণমেণ্ট স্কিমত এনেকুৱা ধৰণৰ স্কিম থাকে, কিছুমান মহিলাসকলৰ কাৰণে হয়, কিছুমান শিশুসকলৰ কাৰণে হয়, কিছুমান ৰাস্তা ঘাট সেইবিলাকৰ উন্নতিৰ কাৰণে হয়। চ' গভাৰ্ণমেণ্ট স্কিমৰ আপোনাক নাম দি দিব আৰু সুধিব যে এই স্কিমটো কিহৰ লগত জড়িত। থাৰ্ড ইম্পৰ্টেণ্ট টপিকটো হৈছে স্পৰ্টছ GK। ফাৰ্ষ্ট গ'ল্ড মেডেলিষ্ট কোন, তেওঁ কোনটো খেলৰ লগত জড়িত হৈ আছে, অসমৰ কিছুমান খেলুৱৈ নাম আপোনাক দি দিব, তলত তেওঁলোকৰ গেমবিলাক দি দিব, সুধিব যে কোনজন খেলুৱৈ কোনটো গেমৰ লগত জড়িত হৈ আছে। ভেৰাইটিজ কুৱেশ্যন বনে, এটা নহয় এটা কুৱেশ্যন আপুনি এক্সামত দেখিবলৈ পাব। আৰু ফ'ৰ্থটো হৈছে গেমছ এণ্ড ট্ৰফি। ধৰি লওক বৰদলৈ ট্ৰফি কোনটো গেমৰ লগত জড়িত, ৰঞ্জী ট্ৰফি কোনটো গেমৰ লগত জড়িত, বৰদলৈ ট্ৰফি কেতিয়া ষ্টাৰ্ট কৰা হৈছিলে, এই কুৱেশ্যনটো SI এক্সামতো আহিছিলে। চ' তেনেকুৱা ধৰণৰ কুৱেশ্যন বনে, চাব। 5 নম্বৰ টপিকটো হৈছে যে ইম্পৰ্টেণ্ট এৱাৰ্ডছ। সাহিত্য জগততে হওক বা বিজ্ঞান জগততে হওক বা ফিল্ম ইণ্ডাষ্ট্ৰিতে হওক, কোনখন ফিল্মে অস্কাৰ পাইছে, কোনটো গানে অস্কাৰ পাইছে, বা কোনজন ব্যক্তিয়ে সাহিত্য একাডেমী বঁটা পাইছে, কোনখন গ্ৰন্থৰ কাৰণে পাইছে, এনেকুৱা বিভিন্ন ধৰণৰ কুৱেশ্যন বনে, বহুত ইম্পৰ্টেণ্ট, এটা নহয় এটা কুৱেশ্যন আপুনি এক্সামত দেখিবলৈ পাব। 6 নম্বৰ টপিকটো হৈছে বাজেট। ইণ্ডিয়ান বাজেট চাব নালাগে, আমাৰ আছামৰ বাজেটখন চালেই হ'ল। 7 নম্বৰ টপিকটো হৈছে এপইণ্টমেণ্ট। ধৰি লওক কোনোবা এখন দেশৰ PM বা প্ৰেচিডেণ্ট চেঞ্জ হৈছে, নতুনকৈ বেলেগ এজনক এপইণ্ট কৰা হৈছে, বা কোনোবা এটা সংগঠনৰ CEO চেঞ্জ হৈছে, নতুনকৈ বেলেগ এজনক এপইণ্ট কৰা হৈছে। এইটো কাৰেণ্ট এফেয়াৰ্ছত পৰে, কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট টপিক। 8 নম্বৰ টপিকটো হৈছে বুকছ এণ্ড অথৰ। ইম্পৰ্টেণ্ট বুকবিলাক চাব, আমাৰ আছাম ৰিলেটেড চালেই হ'ল, ইণ্ডিয়া লেভেলৰ বুকবিলাক চাব নালাগে, তেনেকুৱা ধৰণৰ কুৱেশ্যন দেখা নাযায়। কিন্তু আছাম ৰিলেটেড যিবিলাক বুক হয় আৰু তাৰ ৰাইটাৰবিলাক হয়, সেইটো ইগন'ৰ নকৰিব, বহুত বেছি ইম্পৰ্টেণ্ট হয়। 9 নম্বৰ হৈছে লাৰ্জেষ্ট, লংগেষ্ট এণ্ড হায়েষ্ট। এইটো ইণ্ডিয়াৰ কাৰণেও চাব লাগিব, আছামৰ কাৰণেও চাব লাগিব। 10 নম্বৰ টপিক ফাৰ্ষ্ট পাৰ্চন, মেল এণ্ড ফিমেল। এইটো ইণ্ডিয়া আৰু আছাম দুইটাৰ কাৰণে চাব লাগিব। ধৰি লওক ইণ্ডিয়াৰ পৰা প্ৰথম কোনে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছিলে, আছামৰ ফাৰ্ষ্ট IAS কোন, পাইলট কোন, এনেকুৱা ধৰণৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বনে, বহুত বেছি ইম্পৰ্টেণ্ট টপিক। 12 নম্বৰ টপিক অল্ড এণ্ড নিউ নেম। কিছুমান ঠাই, উদ্যান, ৰাস্তা ঘাট সেইবিলাকৰ নাম চেঞ্জ কৰি পেলাই নতুনকৈ বেলেগ নাম দিয়া হয়, সেইবিলাক ইম্পৰ্টেণ্ট হয়। 14 মিছাইলছ, আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট মিছাইলটোৰ নাম কি, বা ৰিচেণ্টলি কিবা মিছাইল লঞ্চ কৰা হৈছে নেকি, এইবিলাক ইম্পৰ্টেণ্ট হয়। 15 কেপিটেলছ। এইটো আপুনি ইণ্টাৰনেশ্যনেল লেভেলৰ কুৱেশ্যনো চাব লাগিব, মানে যিবিলাক ইম্পৰ্টেণ্ট কাণ্ট্ৰি হয় তেওঁলোকৰ কেপিটেলবিলাক ক'ত, আৰু আমাৰ ইণ্ডিয়াৰ প্ৰতিখন ৰাজ্যৰ কেপিটেলবিলাক চাব, কাৰণ SI এক্সামত তেনেকুৱা এটা কুৱেশ্যন দেখিছিলোঁ। ধৰি লওক কেইবাখনো ৰাজ্যৰ লগত কেপিটেলকেইটা দি দিছে, কোনটো শুদ্ধ কোনটো অশুদ্ধ তাৰপৰা বিচাৰিবলৈ দিছিলে। 16 নম্বৰ হ'ল হেডকোৱাৰ্টাৰ অফ অৰ্গেনাইজেশ্যনছ। ধৰি লওক WHO, WHO, তাৰপিছত UNESCO, UN, এইবিলাকৰ হেডকোৱাৰ্টাৰ ক'ত আছে। 17 নম্বৰ টপিকটো হৈছে 5 year প্লেন, পঞ্চবাৰ্ষিক পৰিকল্পনা। কেতিয়া ষ্টাৰ্ট হৈছিলে, তাৰ মূল লক্ষ্য উদ্দেশ্য কি আছিলে, একে লাষ্ট পঞ্চবাৰ্ষিক পৰিকল্পনাটো কেতিয়া আছিলে, সেই সময়ত PM কোন আছিলে, ভেৰাইটিজ কুৱেশ্যন বনে ইয়াৰ পৰা। নম্বৰ টপিকটো হৈছে কাণ্ট্ৰি এণ্ড চিম্বল। ইম্পৰ্টেণ্ট দেশবোৰৰ যিবিলাক ৰাষ্ট্ৰীয় প্ৰতীক, ৰাষ্ট্ৰীয় চিহ্ন, সেইবিলাক চাব। 19 নম্বৰ টপিকটো হৈছে স্পেচ চেণ্টাৰ। আমাৰ ইণ্ডিয়াৰ স্পেচ চেণ্টাৰ ক'ত আছে, তাৰ হেড কোন, তেওঁলোকে কিবা নতুন প্ৰজেক্টৰ ওপৰত কাম কৰি আছে নেকি। 20 নম্বৰ টপিকটো হৈছে ছ'লাৰ ছিষ্টেম, গ্ৰহ উপগ্ৰহ এইবিলাকৰ পৰা কুৱেশ্যন দেখিবলৈ পোৱা যায়। তাৰ পাছৰ টপিকটো হৈছে কাৰেঞ্চি। যিবিলাক ইম্পৰ্টেণ্ট কাণ্ট্ৰি হয়, ইম্পৰ্টেণ্ট দেশ হয়, সেইবিলাকত কোনবিলাক মুদ্ৰা চলে সেইটো চাব। জিঅ'গ্ৰাফিক কেইটামান টপিক আছে যিকেইটা আপোনালোকে ইণ্ডিয়া, আছাম দুইটাৰ কাৰণে চাব লাগিব। ৰিভাৰ ছিষ্টেম, অসমৰ কাৰণে যেনেকৈ ব্ৰহ্মপুত্ৰ, বৰাক বহুত বেছি ইম্পৰ্টেণ্ট টপিক, তেনেকৈ আপোনালোকে কাবেৰী, গংগা, যমুনা এইবিলাকৰ বিষয়ে চাব লাগিব, ক'ৰ পৰা ওলাইছে, ক'ত পৰিছে। নেশ্যনেল পাৰ্ক, টাইগাৰ ৰিজাৰ্ভছ, এলিফেণ্ট ৰিজাৰ্ভছ, কোনোবাখন নেশ্যনেল পাৰ্কৰ নাম আপোনাক দি দিব আৰু সুধিব যে কোনখন ৰাজ্যত আছে।
কিছু কোনোবা এনিমেল এটা নাম দি দিব, ক'ব যে এই এনিমেলটো বিশেষকৈ কোনখন নেশ্যনেল পাৰ্কত পোৱা যায়, কোনখন অভয়াৰণ্যত পোৱা যায়, কোনখন টাইগাৰ ৰিজাৰ্ভছত পোৱা যায়, তেনেকুৱা ধৰণৰ। আৰু ডেম, লেক, ৱাটাৰফল, নদী বান্ধ, কোনটো নদী বান্ধ কোনখন নদীৰ ওপৰত আছে, কোনটো চবতছে হায়েষ্ট ডাঙৰ নদী বান্ধ, কোনটো হ্ৰদ কোনখন ৰাজ্যত আছে, কোনটো হ্ৰদ লুণীয়া পানীৰ হ্ৰদ, কোনটো হ্ৰদ সকলোতকৈ গভীৰ হ্ৰদ, কোনটো ৱাটাৰফল সকলোতকৈ ডাঙৰ, সকলোতকৈ উচ্চতাত আছে, তেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন বনে। বৰ্ডাৰ লাইন, অসমৰ চাৰিসীমাটো চাব, ইণ্ডিয়াৰ চাৰিসীমাটো চাব, কোন কোন ৰাজ্যৰ লগত অসমে বৰ্ডাৰ শ্বেয়াৰ কৰিছে, কোন কোন কাণ্ট্ৰিৰ লগত ইণ্ডিয়াই বৰ্ডাৰ শ্বেয়াৰ কৰিছে, বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু বৰ্ডাৰ লাইনবিলাকক কি কি নামেৰে জনা যায়। তাৰপিছত আছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটছ, প্ৰায় 75টামান ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে আমাৰ ইণ্ডিয়াত, তাৰে ইম্পৰ্টেণ্টবিলাক চাব। তাৰ পাছত চাব মাউণ্টেইনছ, তাৰ পাছত নেশ্যনেল হাইৱে, নেশ্যনেল হাইৱেৰ ওপৰত এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, ধৰি লওক কোনটো নেশ্যনেল হাইৱে কোন দুখন ঠাইক কানেক্ট কৰিছে, সকলোতকৈ দীঘল নেশ্যনেল হাইৱেটো কি। ইয়াৰ উপৰি আপুনি পলিটিৰ পৰা 5টা ইম্পৰ্টেণ্ট টপিক চাব লাগিব। প্ৰিএম্বুল অফ কনষ্টিটিউশ্যন মানে প্ৰস্তাৱনা, তাৰপিছত ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড ডিউটিজ, মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্য, তাৰপিছত আৰ্টিকলছ এণ্ড স্কেডুলছ, ইয়াৰ সম্পূৰ্ণ আৰ্টিকলছ আৰু সম্পূৰ্ণ স্কেডুলছ চোৱাটো কোনো প্ৰয়োজন নাথাকে, যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি চাব, আৰু কিছুমান আমাৰ আছামৰ ৰিলেটেড থাকে সেইবিলাক বেছি ইম্পৰ্টেণ্ট। তাৰপিছত চাব এমেণ্ডমেণ্টছ, মানে সংবিধানখন কেতিয়া কেতিয়া শুধৰণি কৰা হৈছে, কি কি শুধৰণি কৰা হৈছে সেইবিলাক চাব। আৰু তাৰ পাছৰ টপিকটো হৈছে সুপ্ৰিম কোৰ্ট। সুপ্ৰিম কোৰ্টৰ পৰা প্ৰতিবাৰে এটা নহয় এটা কুৱেশ্যন ৰিপিট হৈ থাকে। আৰ্ট এণ্ড কালচাৰ যিকেইটা টপিক সেইকেইটা আপুনি ইণ্ডিয়াৰ কাৰণেও চাব লাগিব, আছামৰ কাৰণেও চাব লাগিব। ফক এণ্ড ক্লাছিকেল ডেন্স, 8টা ক্লাছিকেল ডেন্স আছে যিকেইটা সংগীত নাটক একাডেমীয়ে স্বীকৃতি দি ৰাখিছে, সেই ডেন্সকেইটা কোনখন ৰাজ্যৰ লগত ৰিলেটেড সেইটো চাব। আৰু ফেষ্টিভেল এণ্ড ফক আৰ্ট, ফেষ্টিভেল এণ্ড ফক আৰ্ট বুজি পাইছে, থলুৱা কিছুমান চিত্ৰকলা আছে তাৰ ওপৰতো কুৱেশ্যন আহে। 3rd নম্বৰটো হৈছে টেম্পলছ এণ্ড মনুমেণ্টছ, যিখিনি আমাৰ অসমৰ বাহিৰৰ যিবিলাক টেম্পল সেইবিলাক কোনে বনাইছে সেইবিলাক চাব নালাগে, ক'ত আছে আপুনি সেইটো চাব। কিন্তু আমাৰ আছামৰ যিবিলাক টেম্পল হয়, যিবিলাক কীৰ্তিচিহ্ন হয়, সেইবিলাক ক'ত আছে কোনে বনাইছে সেইটোও চাব। জেনেৰেল ছায়েন্সৰ 5টা টপিক আছে। ফাৰ্ষ্ট, ডিজিজ এণ্ড ৰিজনছ, মানে আপোনাক বেমাৰৰ নাম দি দিব আৰু সুধিব যে এই বেমাৰটো কিহৰ কাৰণে হয়, ধৰি লওক মেলেৰিয়া বুলি কৈ দিব, তাত অপশ্যন থাকিব বেক্টেৰিয়া, ভেঁকুৰ, শেলাই, তাৰপৰা আপুনি ৰাইটটো চিলেক্ট কৰিব লাগিব কিহৰ কাৰণে হয়। ছেকেণ্ডটো হৈছে ভিটামিনছ, কোনটো ভিটামিনৰ অভাৱত কি বেমাৰ হয় সেইটো চাব। থাৰ্ডটো হৈছে ইউনিটছ, ইউনিটছ মানে ধৰি লওক পাৱাৰৰ একক কি, চাপৰ একক কি। তাৰপিছত আছে ইনষ্ট্ৰুমেণ্টছ এণ্ড ইউজ, ধৰি লওক বায়ুৰ চাপ কোনটো যন্ত্ৰৰ দ্বাৰা জোখা যায়, বা ভূমিকম্পৰ যিটো প্ৰাবল্য সেইটো কিহৰ দ্বাৰা জোখা যায়, তেনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্টবিলাক চাব। তাৰপিছত আছে হিউমেন বডি, হিউমেন বডিৰ বেছিকখিনি চালেই হ'ল। আৰু ইয়াতে কিছুমান টপিক আছে যিবিলাক টপিক আপুনি একমাত্ৰ অসমৰ কাৰণে চাব লাগিব, যেনে আছাম ফিল্ম ইণ্ডাষ্ট্ৰি। আছাম ফিল্ম ইণ্ডাষ্ট্ৰি আপোনালোকে সেইবিলাক ফিল্মৰ বিষয়ে চাব যিবিলাক ফিল্ম আছাম ফিল্ম ইণ্ডাষ্ট্ৰি ষ্টাৰ্টিঙত বনোৱা হৈছিলে, আৰু যিবিলাক ফিল্মে ইণ্টাৰনেশ্যনেল বা নেশ্যনেল এৱাৰ্ড পাইছে, বা তাৰ লগত জড়িত ডাইৰেক্টৰসকলৰ বিষয়ে চাব। ইয়াৰ পিছত জনজাতিসকলৰ সাজপাৰ আৰু উৎসৱ। তাৰপিছত চাব সাহিত্যিক আৰু ছদ্মনাম, যিকোনো কবি বা সাহিত্যিকৰ নাম দি দিয়ে তেওঁলোকৰ ছদ্মনামটো সোধে। আৰু পৰম্পৰাগত লোকগীতৰ বিষয়ে চাব, আৰু সেই লোকগীতৰ লগত জড়িত ব্যক্তিসকলৰ বিষয়ে চাব, গোৱালপৰীয়া গীতৰ লগত কোন জড়িত হৈ আছে, কামৰূপীয় লোকগীতৰ লগত কোন জড়িত হৈ আছে। আৰু অসমৰ সত্ৰখিনিৰ বিষয়ে চাব। এইবাৰৰ এছআই এক্সামটো নহয়, তাৰ আগৰ এছআই এক্সামটোত সত্ৰৰ ওপৰত কুৱেশ্যন আহিছিলে। আৰু অসমীয়া সাহিত্যৰ ভিতৰত চুটি গল্প, বাতৰি কাকত, উপন্যাস, নাটক, জীৱনী, এই গোটেইকেইটা টপিক চাব। মানুহ এজনৰ ধৰি লওক জীৱনীৰ নাম সুধি দিব আপোনাক, বা কোনখন উপন্যাসৰ কাৰণে কোনজন ব্যক্তিয়ে বঁটা পাইছে, তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। আৰু বাতৰি কাকতৰ ওপৰত ভেৰাইটিজ কুৱেশ্যন আহে। পাছৰ টপিকটো হৈছে অসমৰ কি, ক'ত, কিয় বিখ্যাত। তাৰপিছত আপুনি মহাপুৰুষ আৰু প্ৰসিদ্ধ ব্যক্তিসকলৰ বিষয়ে চাব, শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ, মহাত্মা গান্ধী, বুদ্ধদেৱ। আৰু এটা কথা নাপাহৰিব, আমাৰ অসমৰ জুবিন গাৰ্গৰ বিষয়ে চাব, কাৰণ তেওঁৰ বিষয়ে কুৱেশ্যন অহা দেখা গৈছে। আৰু অসমৰ পৰিবহণ ব্যৱস্থাটোৰ বিষয়ে চাব, যে অসমত ফাৰ্ষ্ট ৰেল পৰিবহণ কেতিয়া ষ্টাৰ্ট হৈছিলে, বাছ কেতিয়া চলিছিলে, ক'ৰ পৰা ক'লৈ চলিছিলে, কিমান চনত চলিছিলে, তেনেকুৱা ধৰণৰ। এতিয়া কৈছোঁ শুনক, এই টপিকখিনি আপোনালোকে ক'ৰ পৰা পঢ়িব পাৰিব। আছাম ইয়েৰ বুক আৰু লুচেন জিকে, এই দুইখনে আপোনাক ইয়াৰ মেক্সিমাম টপিক কভাৰ কৰি দিব, অলমষ্ট শেষ হৈ যাব। কিন্তু যিবিলাক টপিক আপুনি তাৰ পৰাও কালেক্ট কৰিব নোৱাৰিব, সেইবিলাক আপোনালোকে ইউটিউব চাৰ্চ কৰিব। মই যিকোনো টপিকৰ নামবিলাক আপোনালোকক লিখি দিছোঁ নহয়। ধৰি লওক আপুনি নেশ্যনেল পাৰ্কৰ বিষয়ে চাব বিচাৰিছে, টাইগাৰ ৰিজাৰ্ভৰ বিষয়ে পঢ়িব বিচাৰিছে, বা ইম্পৰ্টেণ্ট ডেটছবিলাকৰ বিষয়ে পঢ়িব বিচাৰিছে, বা গেমছ এণ্ড ট্ৰফিৰ বিষয়ে পঢ়িব বিচাৰিছে, তেনেকৈ জাষ্ট আপুনি ইউটিউবত চাৰ্চ কৰক, এভেইলেবল ভিডিঅ' পাই যাব। তাতকৈ ভাল চৰ্চ আৰু প্ৰয়োজন নাথাকে।
আপুনি যি প্ৰিপেৰেশ্যন চলাই আছে গভৰ্ণমেণ্ট জবৰ কাৰণে সেই প্ৰিপেৰেশ্যনত যদি মোৰ এই ভিডিঅ'তে আপোনাক অকণমান হেল্প কৰিব পাৰিছে তেনেহ'লে আপুনি এটা লাইক কৰি দিব তেতিয়া মই বুজিম যে ময়ো আপোনাক হেল্প কৰিবৰ কাৰণে সমৰ্থ হ'লোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ গম পাইছেই চাগে মই এনেকুৱা ইউজফুল ইনফৰ্মেটিভ আৰু হেল্পফুল ভিডিঅ' বনাওঁ আৰু মোৰ লগত যদি কথা পাতিব বিচাৰে তেনে ইনষ্টাগ্ৰামৰ লিংক তলত দিয়া হৈ আছে আপোনালোকে মেছেজ কৰিব ফ'ল' কৰিব মই আপোনালোকক নিশ্চয় ৰিপ্লাই কৰিম ভিডিঅ'টো ইমানলৈকে চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ লাভ ইউ অল